হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আমি গৈ আছোঁ চাইকেল যাত্ৰা কৰিবলৈ। তো এইফালে আছে গৌৰৱ, এইফালে আছে গৈ আছোঁ। এতিয়া বৰ্তমান আমি আজি গৈ আছোঁ গাভৰু দলং। তো গাভৰু দলঙত এনেই আৰু সৰু সুৰা ঘৰত থকাতকৈ এনেই ৰাতিপুৱা চাইকেলিং কৰিয়ে যাওঁ বুলি ভাবিলোঁ। তো চাইকেলিং কৰি গৈ আছোঁ আমি। লগত আগতো আছে আৰু দুটামান আছে, বেছি ল'ৰা নাই যোৱা। আমি আৰু এনেই আৰু গৈছোঁ আৰু এনেই। তো ভিডিঅ'টো একেলগে চাব, কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব আৰু। এতিয়া তো আমি এতিয়া টিংৰাই চাৰিআলি পাইছোঁহি। তাতে অলপ কিবা কিবি খাই অলপ সোমাইগৈ। তো আগত লগৰখিনি গৈ আছে, আমি পাছত থাকি গ'লোঁ। বস্তু এটা পৰি থাকিছিলে আধা ৰাস্তাতে, আকৌ ঘূৰি যাব লগা আছে। সেইটো কাৰণে আগত গ'লগৈ লগৰখিনি। তো অকণি আকৌ ঘূৰি গৈ কেনেকুৱা লাগিলে? মজা এক্সপিৰিয়েঞ্চ ল'ব লাগে ন। এইবাৰ 30,000 টকীয়া চাইকেল চলাই চাওঁ কেনেকুৱা লাগে। ময়ো চলাই চাওঁ কেনেকুৱা লাগে। এতিয়া 30,000 চাইকেল চলোৱাৰ আগত লাগিছে একদম এক্সপিৰিয়েঞ্চ ক'বলৈ গ'লে মজা। আমি এনেকুৱা চাইকেল নাহোঁ, এনে চলাইছোঁ আৰু কেনেকুৱা লাগে। একদম মজা লাগিছে দেই। চাই থাকক ভিডিঅ'টো আগলৈকে। আমি অলপ পামগৈ আৰু খাবলৈ সোমাম কৈছিলোঁ, দুটামান নৰখিলে চিধা গুচি গ'লগৈ। আকৌ ভিডিঅ' কৰিবলৈ নহ'লগৈ। আকৌ কিবা কিবি কৰি দিছিলে, দেৰি হৈ গৈছে। সেইটো পালেগৈ হ'বলা। তো আহক গৈ থাকোঁ, চাই থাকক ভিডিঅ'টো। ভিউ চাওক না, কি ধুনীয়া, একদম মজা। গান লগাই চাইকেল মাৰি মাৰি ভাল লাগিছে। এনে চাইকেল ৰাইড কৰিব। ভিউ চাওক। ঠাণ্ডা দিনৰ একদম কুঁৱলী, গৰমো নাই লগা বেছি, ধুনীয়াকৈ। লগত 30,000 টকীয়া চাইকেল আৰু কি লাগে, স্মুথ এক্সপিৰিয়েঞ্চ। তো আহিব আপোনালোকেও এনেকৈ চাইকেলিং কৰিব, ভাল লাগে লগত। আৰু বেছি দূৰ নাই, 2 কিলোমিটাৰমান আছে, পামগৈ আৰু বেছি দূৰ নাই। চাই থাকক ভিডিঅ'টো। আগত গৈ আছে গৌৰৱ। আজি আমাৰ জানে একো নাই কোৱা, জানৰ ওচৰত যাওঁ। আমাৰ জানে একো নাই কোৱা, একদম পূৰা পেডেল মাৰি মাৰি। জান কোৱা কিবা, আজি একো নাই কোৱা। গৈ আছোঁ লাহে লাহে, কিবা হয় হ'ব আৰু দেই। দেখিলোঁ ৰাস্তাত। মোবাইলটো পৰি থাকিলে, এইটো মোবাইলটো হাতত ল। মোবাইল পৰি থাকি গ'ল, ভাগিলে অঘটন। মেৰা মোবাইল গয়া, ভাগিলে মোবাইল, ভাগি গ'ল মোবাইল, মোৰ পৰা ভাগিলে। একো নাই, বেয়া নাপায় গৌৰৱ, ভৰিব লাগিব বুলি নকবি আৰু দেই। এই চব কথা পাতি ভিউ চাওক না, কি ধুনীয়া ভিউ চাওক, ধুনীয়া পৰিৱেশ, ঠাণ্ডা ঠাণ্ডা। ব্লগ বনোৱা ইমান এক্সপিৰিয়েঞ্চ নাই। এতিয়া পালোহি বৰখেৰীমীয়া পালোহি, আৰু বেছি দূৰ নাই, 2 কিলোমিটাৰমান আছে। চব চালে বেষ্ট, ধুনীয়া ধুনীয়া পৰিৱেশ। আহিব আপোনালোকেও গাভৰু দলং পাই গ'লে কঁঠালগুৰি। এতিয়া এইটো চাইডে সোমাই যাব লাগে, এইকেইটা গৈ আছে আগত। হয়, চব ইয়াতে ৰখি আছে। আমি এতিয়া ফাইনেলি পাইছোঁ দেই, য'ত মন্দিৰ পাইছোঁ। এতিয়া আমি গাভৰু দলং পাম এতিয়া। আপোনালোকেও চাব পাব, অলপ ভাল লাগিব। যি আহিছে আহি থাকক, আমি ভিডিঅ' বনি লওঁ আগতে। এনে কি ৰাইজ গাড়ীটো আহিয়ে থাকিব, চাই দি থাকিম আমি। এতিয়া পালোহি আৰু বেছি দূৰ নাই, অকণমান দূৰ আছে।
এতিয়া অকণমান আগত গৈ কি মাৰিব লাগে ফটো মাৰিব লাগে ফটো নহয় ৰাইড মাৰিব লাগে ৰাইড আগত গৈ ৰাইড ৰাস্তাতে এইটো এই ক'ৰবাত গুচি গৈছে এইটো ৰাইড এইয়া গাভৰু দলঙলৈ লেখা আছে চিপিকা পালোহি আৰু অকণমান আগত 2 মিনিটত পাই যামগৈ ইয়াতে চাইকেল থৈ লওঁ ওপৰলৈ যাওঁ বুলি লওঁ আমাৰ এইখনে গাভৰু দলং পানী খাই গৈছে আজি প্লাছ বি ইমান নেটৰ লগ লেখি নগ'লে নহয় অঁ দেখাই আছোঁ এই চাইকেল চলাই যোৱা চাইকেল উঠাই লৈ কেইটা বজাত আহিছোঁ আমি 5টা বজাত 1 ঘণ্টাত পাই গ'লোহি ইয়াত এই ইমান ধুনীয়া শব্দ লিখা থাকে ইয়াত কি কৰিবলৈ লেখে সি ইমান ধুনীয়া শব্দ কি ক'বা আৰু প্ৰকৃত প্ৰেম এনেকুৱাই লিখিব এখন চাওক ধুনীয়া ভিউ নজাৰা চাওক আপোনালোকে ভিডিঅ'টো এনজয় কৰক আমি বৰ্তমান গৈ আছোঁ চাই আছে আপোনালোকে আৰু বেছি দূৰ নাই দলংখন পাৰ কৰিবলৈ পাৰ কৰি তলত গৈ অলপ বহিম তাৰপিছত আকৌ পুনৰ ঘূৰি যাম ঘূৰি যাওঁতে দোকানত সোমাই চাহ তাহ কিবা খাই যাব লাগিব ঘৰত চাহ খাই ওলাই অহা এতিয়ালৈকে আৰু একো খোৱা নাই গ'লে এইখন কিমান মিটাৰ আছিলে 700 মিটাৰমান আছিলে নেকি 800 মিটাৰ আছিলে চাইনবোৰ্ডখনত দেখাব পাহৰি গ'লো যাওঁতে দেখাই যাম মই এফালে গ'লে আপোনালোকে একদম ডাইৰেক্ট অন্তিম পৰ্যায় এফালে গ'লে আপোনালোকে ডাইৰেক্ট চাচনি পাব চাচনি এয়া নিৰ্মাণ 1996 না 1976 দৈৰ্ঘ্য 700 মিটাৰ আছে 700 মিটাৰ খোজকাঢ়িলোঁ মুঠ খুঁটা 11টা আছে এই গাভৰু দলং ইয়া একদম শেষ চাইড আকৌ এতিয়া যাব লাগিব কি লেখা আছে অনুগ্ৰহ কৰি দলঙৰ সৌন্দৰ্য আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশ সুস্থ আৰু সুন্দৰ কৰি ৰখা হওক কৈছে গোটেই তাত লভৰ নাম আৰু কিবা কিবি ঢেৰ লিখা আছে দেখিলে আপোনালোকে তো এতিয়া ঘূৰি গৈ আছোঁ আমি ঘৰলৈ যাওঁ এতিয়া কিবা খাই মেলি তো ঘূৰি আছোঁ মানে তেনেকুৱা পালে ভিডিঅ'টো ক'ব ইয়াতে শেষ কৰি দিওঁ লাইক শ্বেয়াৰ কমেণ্ট চব কৰিব তো আজিলৈ বাই বাই ডিম্পি প্লাছ ৰাহুল কোন আছে কমেণ্ট কৰি জনাই দিয়ক